আমি গৈ আছো গাঁৱৰ ঘৰত এইজনী গুণগুণী এই গুণগুণী জেঠাইক এয়া গৈ থাকোঁতে ৰাস্তাতে হাতী বাবা এটা দেখিলোঁ এয়া গুণুক চুই চালে গুণুৱে ভয় খাইছে অকণমান প্ৰথমবাৰ চুইছে যে গুণুৱে এয়া কেনেকৈ ফূৰ্তিত গৈছে দেখিছেনে তাৰ নাচোন দেখিছে বেলেগ ফূৰ্তি পাইছে আৰু তাতে সকলোখিনি লগ পাই গৈছে যে এনেই আৰু এনেকৈ লগ পোৱা নহয়েই যোৱা নহয়েই গাঁৱত সকলোখিনি গৈ আছোঁ এয়া এতিয়া আমি আহি আছোঁ এয়া গাঁৱৰ ৰাস্তা গৈ আছোঁ এয়া আমাৰ ঘৰলৈ যাব পৰা 3টা ৰাস্তা আছে কিন্তু তাৰে 2টা ৰাস্তা দি যাব নোৱাৰি বাকী এই আগেতেনি এটা ৰাস্তা আছে সেইফালে সোমাব লাগিব এয়া গৈ আছোঁ গাঁৱৰ পৰিৱেশ সঁচাই ভাল লাগে বাৰু বহুত বছৰৰ মূৰত গাঁৱৰ ঘৰলৈ যোৱা হৈছে গাঁৱৰ ঘৰলৈ যোৱা নহয় মানে এতিয়া গোসাঁনী হ'ব পৰা বুলি যাব পৰা নহয়েই প্ৰায়ভাগ মানে তাইক লৈ যাব নোৱাৰোঁৱেই বিশেষ কিবা কাম ওলালেহে গাঁৱৰ ঘৰলৈ যোৱা হয় এইটো আমাৰ গাঁৱৰ ৰাস্তালৈ সোমালোঁ আমাৰ এয়া গাঁৱৰ ৰাস্তাটো মই সৰুৰ পৰাই এনেকৈয়ে দেখি আহিছোঁ গাঁৱৰ ৰাস্তাটো আজিলৈকে বনাবই পৰা নাই এয়া এতিয়া আমি এয়া ঘৰ পাই গ'লোহি এইখন হ'ল আমাৰ এয়া গাঁৱৰ ঘৰ এইখন হ'ল আমাৰ এয়া গাঁৱৰ ঘৰ এইটো হ'ল আমাৰ খেৰৰ মুজি এইফালে হ'ল এয়া পিছফাল এইটো আমাৰ কুঁৱা এইয়া কঁঠাল লাগি আছে চাওক দেখিছে কিমান কঁঠাল লাগিছে চাওক এইয়া কঁঠাল লাগিছে আমাৰ ঘৰত কঁঠাল গছ বহুত আছে এজোপা 2জোপা 3জোপা 4জোপা এইজোপা কদৈ গছ এয়া কদৈ লাগি আছে মিঠা কদৈ এয়া আমি এয়া ঘৰ পাই গ'লোহি এতিয়া বৰ্তমান গাঁৱৰ পৰিৱেশ ভাল লাগে আৰু কিন্তু ইয়াত মানে সুবিধাজনক একো নাই আৰু কলেজ চলেজবোৰ দূৰ এয়া ঘৰ আধৰুৱা হৈ আছে আৰু এটা এইটো ঘৰ এইজনী আমাৰ গুণগুণী এইজনী আমাৰ গুণগুণী টাটা দি দিয়া এইয়া এখন আমাৰ ঘৰ গাঁৱৰ ঘৰ এয়া আমাৰ শাকনি দৰা আমাৰ ইয়াৰ পাপাই খেতি কৰিছে এয়া বডিমাহ লাগিছে এয়া এয়া চব কি ধুনীয়া লাগিছে লেচেৰা মাহ লাগিছে বডি এই মাহঁত স্কুটিত আহিছে মাহঁত আহি পাই গ'ল তাৰপিছতে আমাৰ এতিয়া খেতি এয়া সৰু সুৰা অকণ পাপাই খেতি কৰিছে আৰু এইটো আমাৰ পুখুৰী এইটো আমাৰ ঘৰৰ ওচৰতে মানে নামঘৰ আছে ৰাইজৰ নামঘৰ আমাৰ ঘৰৰ সীমাতে লাগি আছে আমাৰ আজু ককাহঁতে আগতে হেৰি কৰিছিলে এয়া আমাৰ এয়া আমাৰ খেতি এয়া আৰু আমাৰ গাঁৱত লাইটৰ বহুত প্ৰব্লেম এয়া চ'লাৰ ব্যৱস্থা কৰি লৈছে পাপাই এয়া দেখিছেনে আপোনালোকে এইজোপা এয়া পাণ গছ ইমান ধুনীয়াকৈ লাগিছে এয়া গঁৰাল দি দিছে ছাগলীৰ পৰা দিগদাৰ দেখি এয়া আমাৰ এয়া এতিয়া গাঁৱৰ ঘৰত এয়া গাহৰি বনোৱা হৈছে এয়া আমাৰ মানে ঘৰত মানে কোনো নাথাকে যে আমি এনেকৈ বনাই কৰি খাই কৰি যাব পৰা সুবিধা এটা আছে আৰু এখেত দেখিছে ইয়াক কিমান ঘামিছে কেনেকুৱা ঘামিছে দেখিছেনে আপোনালোকে এইয়া মাছ ফিছকাৰী হ'ল মিক্স ভেজ এয়া ফ্ৰাই মাছ কি লাগে কি এইটো কেৰেলা তুমি খাবানে বিলাহী গছকেইডাল মৰি গ'ল কিন্তু বিলাহীকেইটা পকি আছে দেই এয়া বিলাহী ছিগি আছে তাই আমাৰ গছৰ বিলাহী
হেৰিয়া পলিথিনটো মেলি দে বিলাহী ভাতকেৰেলা বিলাহী আৰু লেচেৰা মাহ নহয় বডি বডি বুলি কয় লেচেৰা মাহ বুলি কয় হয় নেকি? এয়া আমাৰ গুণগুণীজনীয়ে খুব ফূৰ্তি পাইছে এয়া দৌৰি বাতৰি ফুৰিছে তাই দুখ ভাগৰ একোৱেই নাই এয়া আমাৰ আজি গাঁৱৰ পৰিৱেশত এয়া ভাল লাগে এয়া সকলো মিলিজুলি আজি এসাঁজ এয়া আমি এক কলপাতত ভাত খাইছোঁ এয়া দেখিছে এয়া হ'ল মাছ ফ্ৰাই মাছ তৰকাৰী মাছ তিয়ঁহ চালাড জলকীয়া মিক্স ভেজ এয়া মাছৰ আঞ্জা এয়া হ'ল গাহৰি মই হ'লে গাহৰি নাখাওঁ যে সেইটো কাৰণে এয়া গুণুক এয়া জেঠাইকে খুৱাই আছে এয়া হ'ল পিতাশ্ৰী কৈ দিয়া খাই আছো বুলি কোৱা এই য়ম্মি বুলি কোৱা টেষ্টি অঁ নহয় টেষ্টি এয়া আমাক খালী গাই খাই আছে চব্জি খাবৰ কাৰণে লৈ লৈছোঁ ভৰাই লৈছোঁ আমি চব এয়া আৰু ঘৰৰ পৰা বস্তু লৈ যাম এয়া টিং এটা দিছে গুণুমাক গা ধুৱাবলৈ ওলালোঁ এয়া আমাৰ এতিয়া এইবিলাক শাক পাচলি ভৰাই লৈছোঁ এয়া আমি এতিয়া যামগৈ আৰু এয়া এতিয়া আমি এয়া ওলাই আহিলোঁ মাহঁত স্কুটিত আহিছে স্কুটিত যাবগৈ এয়া আমি আহি আছোঁ এইখন এয়া মই 5, 6, 7 ইয়াত পঢ়া ইয়াতে পঢ়িছিলোঁ আমি ইমান ঘৰৰ পৰা দূৰ এইখন স্কুল আমাৰ এইখন এয়া ফুলগুৰি কদমতল হাইস্কুল এইকেইটা বলি দিয়ে অঁ এইখিনিতে নহয় এই আগত আছে মানুহ বলি দিয়ে এয়া ঘৰালি না বাগান বাগান হয় এয়া বাগান ব্ৰিটিছৰ দিনত মানুহ বলি দিছিলে এইখন বাগানতে কৈ দিয়া এয়া এতিয়া আমি ৰঙাপাৰা গৈ আছোঁ সোমাব এইখিনিতে সোমাব পাৰিম এয়া আমি বাগানৰ মাজে মাজে এয়া সেউজীয়াৰ মাজত এয়া আমি মা আৰু বেটি এয়া ভাল লগা এটা পৰিৱেশ বিৰাট ভাল পাওঁ সেউজীয়া এয়া আৰু ধুনীয়া লোকেশ্যন দেখিলে আৰু ফটো হয়নে নহয় ফটো মানে মেইন আৰু শিকিছা ব'লা ব'লা যাওঁ ব'লা এইটো চোৱা তিতু তিতু এয়া গুণি যাব মন কৰা নাই নাযায় এয়া মই দাঙি লৈ আহিছোঁ তাইক বৰ দুষ্ট আজিকালি তাই বহুত দুষ্ট এই ৰাস্তা ইমান বেয়া মাজে মাজে ৰাস্তাবিলাক বনাই আছে যে ইমান ধুনীয়া ৰাস্তাৰ পৰিৱেশ দেখিছেনে আপোনালোকে এতিয়া ৰাস্তা ধুনীয়া হ'ল বাৰু আগতে ৰাস্তাটো ইমান ভাল নাছিলে ৰঙাপাৰা ৰাস্তাটো যোনে আগতে আহিছে তেওঁলোকে জানে বাৰু ইমান ধুনীয়া পৰিৱেশ দেখিছেনে সেউজীয়া সকলোফালে কেৱল সেউজীয়া ৰাস্তাটো ইমানেই ধুনীয়া আছিলে নহয় ভিডিঅ' নকৰিনো পাৰিনে ভিডিঅ'টো এডিট কৰা অলপ দেৰি হ'ল সময়ৰ অভাৱৰ বাবে ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপোনালোকে ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ বাই বাই